আমি এটা যা আছো ফিশিং বরকি বয় ফিশিং আমার কালু আইলো শিখবে তোপ তো দেখাই একবার টুকটু দেখাইছে র ফুজে তোপ দিন ফুজে তো খুঁজে হলো এসে ভাই এইয়া তো সে কেউ তো কই আছে এদিকে ये सकते हैं तो बन जाओ ভালো তো বেতে আছে দলত चलो से गाइस ফুজে तो আমি এটা যা আছো ফিশিং অর ওই যে अब आप गाइस जा रहे हैं बुरशी शिकार में जा रहे हैं गाइस पानी हो गया अरे पूर्वी है सुनसान रास्ते में हम जा रहे हैं गाइस अब जाना এটা ভয় লাগছে কথা লাগু যাওয়া মতে কোর জঙ্গলত ফাঁসিলি বাহে যায় গাইস আমি কোর মাজেদি যাব লাগা হইছি ফিশিং করবে লাগলে বহুত কষ্ট গাইস এখানে সবে ঘৰৰ পৰা মাছ কিনে হবি এগুলো বহুত কষ্ট लेकिन हमें बुरखी हुआ ना आज ये ना एक बार आशु अब हम यहीं पर बोने वाले हैं बुरखी आप लोग देख लेना कितने मांस मिलेगा कि बुरखी गाठी কি গাঠি দিছি না अरे वाला ही আরে ভাই এই বুরকিও বানাস না রশি গাথা খুললে কথা হবে ইটু গাঠি খুললি বানাস না भुजिया लो এ খুঁজে আমি খাম এই শালা খুঁজে না বললো তো दे उलो होता ही नहीं बोलो तो बांसी ना है भुजिया पकाई बोलो लगे लगे দেখো गाइस লুলু সিপলা तो তুপ তো দি गाइस ये ना टॉप के ना लगे साइड ऑफ ना लगे नाचने की जानी মনে आलू बोले तो पुरो मास्टर ডাইরেক্ট কই ধরব কই মানে আমি তো খোল ধরবে এসে শিকারত পুমা তো অলপ দেৰা পুমা সুমা খোলকে দি গলে কথা দেখছেন নাই নাও মিনি কথা তুমি পাত পে রেডি হইছি সাইডক ডাইরেক্ট আজি মাগুর ধরি মাগুর আরে বাপ রে মাগুর মাছ দেখি বেশি এরকম দে এই বাড়ি জলদি তেরাও নি এই হকপেলি মাছ আরে বতই মোহে কামাইছি এই সলতা বানারলা আমার কালু আফারিন দে এবার পুরা মাগুর ধরবো তো দে পালে দি খোল গাইস চাও কত বানাব লাগছিল না কি পিলে হবে মো যাবা লাগছিল আমি হাফালে না আমি কিটু বারে যে গেল মাছ কিনতে চললে এতে দেখুন গোটাই ফেয়া ভরা দিছে মাছ চাছ নাই এখন টিচার পা বরকি পাতা আছে টপ টপ দিয়ে আছে মাছ চাছ দিলে একো ধৰা নাই এফালে আমাৰ মানে বৰশী পাতাই আছে এইফালে সিও পাতি আছে কিন্তু এই মালটোখিনি জাগাখিনি একদম প্লেচটো ভাল নহয় এই মেকটা চেকটা বৰশী পাতিব জাগা নাই তো আমি এতিয়া বৰশী দেই নুঠেবি না ভাই নুঠেবি এই খলটাটোত পাতি থৈ দি তাৰফালে বৰশী লাগি আছে ভাই বলে ধরছি টান 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 এ গাইস টপ টপ খাই দিলে এই মাল আছে কথা তো আই গেছি গাইস এতিয়া মানে মাছকেইটা শক্তি হৈছে এইখিনিত পাতি দি এইখিনিত ধরবো এক্সপাৰ্ট পিলাৰি লাগিব কিন্তু আমি আৰু ক'ত আৰু এক্সপাৰ্ট নহয় মাছ লোকেশন এটা চেঞ্জ কৰি আছো মাছ চাছ কোনো পোৱা নাই এটা এতিয়া খাল আছে সেই খালটোত যাম খালত যা আছে এতিয়া। খাল আৰু আখৰি আকৌ আমি আহি আছো আখৰি উমিদ প্ৰব্লেম সব বস্তুতে প্ৰব্লেম মহে মোৰ গল ফাটি দিছে কাৰণে ইমান জংঘলৰ মাজে সবা কষ্ট কৰি আহিছো এটা ষ্টিংৰে চেঙৰ বাচ্চা এটাও পোৱা নাই আৰু যে কিবা শিকাৰৰ ভিডিঅ' দিব লাগে আমাক কমেণ্ট কৰিবি যি শিকাৰ লাগে আমাৰ এটা কেঁচা মাছ খোৱা চলি আছে চবেই চিনি পায় একজনী ই ডাইৰেক্ট এইবাৰ যি খাবা এইবাৰ আগদিন ভেকাইলেও খাইছিল কেঁচা ভেকাইলি এই গাইছ মই টিম চেঞ্জ কৰি বেলেগ জেগা আহি গৈছিলোঁ ফাইনেলি ফাৰ্ষ্ট যাত্ৰা
আৰু আপোনালোকক দেখাই আছোঁ বাৰু। তো ফাৰ্ষ্ট ঘৰেদি যাত্ৰাটো কৰি দিলোঁ, ইয়াতে বহিছিলোঁ। এইটো হ'ল আমাৰ 2 নম্বৰ মাছ কাৱৈ, এইটো পালোঁ এইবাৰ 2 নম্বৰ বা লাষ্ট ইয়াত ধৰি আছোঁ, কৈ আছোঁ আপোনালোকক এইগিলা কৱৈ এইবাৰ ঘৰে আছিল, এইবাৰ কৱৈ ইমানো সৰু নহয় দেই, ঠিকেই আছে, খাব পাৰা তাতে একো নাই। মোৰ ডাইৰেক্ট কটাই ছিঙি গ'ল, লিকচান নাই, বজিছিল বজাওঁতে আৰু মাৰ দিলোঁ, কটাই ছিঙি গ'ল নহয়। এতিয়া তাতে এক ইঠা আনিব পঠাইছোঁ ৰ, ই খেলটো কিন্তু ভাল, এই কটা আনি দিলে মোক, এতিয়া লগে লগ আছোঁ বাৰু। তাৰপৰা আহিলোঁ, তাতে বোলে বহুত দেও হৈছিল, দেৱে বোলে এক পেলচি দেৱে ধৰিছে, এইগিলা পৰি পানীত পচি তাক দেৱে যাতে চপৰা তপৰা মাৰছি, আৰু ইয়াৰ অলপ ধৰি মাথাত ঠানি নপৰিলে, তাৰপৰা আৰু আমি অলপ বেছি হেৰি হৈ কেনে গুচি আহিলোঁ আৰু সোমাই মূৰত আকৌ এটা কৈ পালোঁ বাৰু। এইবাৰ আকৌ জেগাটো এই বহুত মানে ভিতৰত জংঘলৰ মাজত এইগিলাখান, এইটো এটা উঠালোঁ তেনে ফাইনেলি। আকৌ নেক্সট অহাই আছোঁ উঠাৰ পাছত বুজি আছে বৰ্তমান। আৰু এই সৰু আপাটোৰ কথা কি কবি? তাক মাৰাই ভাল হ'ব। এইবাৰ আকৌ ক'ত নুমি গৈছে না চাগে তাক, এইয়া পানীৰ মাজত নুমি গৈছে।